মাৰ্চ মাহৰ প্ৰথমটো অফাৰ আপোনালোকলৈ লৈ আহিছোঁ আৰু সেই অফাৰত আপোনালোকে ল'ব পাৰিব বগেনভিলিয়াবিলাক। খুব ধুনীয়াকৈ বগেনভিলিয়াবোৰ ফুলি আছে আৰু এতিয়া আপোনালোকক এয়া দেখুৱাই আছোঁ। ইয়াৰ আইডি কেইটা মই নাজানো, যদি আপোনালোকে জানে জনাবচোন। এইবিলাক দিছিলোঁ 250ত আৰু এতিয়া আপোনালোকে ল'ব পাৰিব 150ত আৰু মিনিমাম 6 পিচ আপোনালোকে ল'ব লাগিব। সব কালাৰ্ছবিলাক মই বেলেগ বেলেগকৈ ৰাখিছোঁ। এইটো কালাৰ হৈছে থাই ইম্পেৰিয়েল ডিলাইট। ইয়াৰ কালাৰটো অহা নাই, লাহেকৈ আহিব। ইয়াৰ কেইবাটাও চেল হ'ল, বৰ্তমান মোৰ লগত 4 পিচ আছে। যদি লাগে আপোনালোকে মোক হোৱাটছএপত মেছেজ কৰিব। খুব সোনকালে 150ত আপোনালোকে ল'ব পাৰিব আৰু এই অফাৰ থাকিব মাত্ৰ 6 দিন। আজি 10 তাৰিখ, 10 তাৰিখৰ পৰা 15 তাৰিখলৈকে এই অফাৰটো থাকিব। আৰু এটা কালাৰ বহুত ধুনীয়া লৈ আহিছোঁ। প্ৰথমতে এনেকুৱা ডিপ হয়, তাৰপাছতে কালাৰটো এনেকুৱা খুব মৰম লগা এটা কালাৰ হৈ যায়। যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট লৈ ল'ব আৰু স্ক্ৰীনশ্বট লৈ মোক সোনকালেই যোগাযোগ কৰিব। যিটো নাম্বাৰ মই স্ক্ৰীনত দিছোঁ সেই নাম্বাৰটোতে আপোনালোকে মোক যোগাযোগ কৰিব। আৰু এটা কালাৰ লৈ আহিছোঁ, এইটো হৈছে এনেকুৱা ৰাণী পিংক টাইপৰ। আইডিবিলাক চবৰে মোৰ মনত নাই, আপোনালোকে যদি জানে মোক আইডিবিলাক জনাব। এইটো একেবাৰে পিয়'ৰ হোৱাইট। যিসকলে বগেনভিলিয়া কালেকশ্যন কৰিম বুলি ভাবিছে, এইটো কিন্তু আপোনালোকৰ কাৰণে খুব ধুনীয়া এটা সুযোগ। মোৰ মুঠতে ইয়াত 50টা কালাৰ আছে। 50টা কালাৰ্ছৰ ভিতৰত আপোনালোকে প্ৰত্যেকটো কালাৰেই ল'ব পাৰিব, কাৰণ মই প্ৰত্যেকটো কালাৰেই মানে বেলেগ বেলেগকৈ ৰাখিছোঁ। এইটো কিমান ধুনীয়া কালাৰটো চাওক। আৰু পাতটো হৈছে ভেৰিগেটেড। 10 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত এই অফাৰ থাকিব আৰু এই অফাৰটো আপোনালোকৰ হাতৰ পৰা যাবলৈ নিদিব। এইটো ৰেড কালাৰেই হয়। আপোনালোকে যদি লয় স্ক্ৰীনশ্বট লৈ লওক। 50টা কালাৰ্ছৰ ভিতৰত আপোনালোকে 50টাই সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 150 এটা পিছত। আৰু এইটো কালাৰটো হৈছে মুনলাইট য়েল্ল'। ইয়াত হ'ব মুনলাইট য়েল্ল'। পাতটো হৈছে গল্ডেন কালাৰ টাইপ হ'ব আৰু ফুলটো য়েল্ল' কালাৰ হ'ব। আপোনালোকে যদি নেটত চাই লয়, ফুলটো চাই ল'ব পাৰিব। আৰু যিমানখিনি মই ফুলি আছিলে আপোনালোকক দেখুৱালোঁ, চবতে কলি আহিছে। ইমান সৰু পেকেটটো ডাল এটাতে ফুল আহিছে। চিলভাৰ লিফ থাই ইম্পেৰিয়েল। এইটো ফুলটো পিংক কালাৰ আহিব। এইটো হৈছে ফ্লেম অৰেঞ্জ। ইয়াৰ পুলিৰ চাইজবোৰ এনেকুৱা। এইটো ফ্লেম অৰেঞ্জ কালাৰটো এনেকুৱা হ'ব আৰু খুব বেছি কালাৰটো উজ্জ্বল অৰেঞ্জটো। সেই গতিকে আপোনালোকে যদি ল'ব বিচাৰিছে ইমান ধুনীয়া এটা অফাৰত, অনলি 150ত আপোনালোকে ইয়াত আছে 50টা কালাৰ্ছ আৰু গোটেই 50টা কালাৰ্ছৰে প্ৰত্যেকটো আপোনালোকে ল'ব পাৰিব। এই অফাৰটো থাকিব মাত্ৰ 6 দিনৰ কাৰণে আৰু আপোনালোকে এই 6 দিনৰ ভিতৰতে যদি লয় 150ত ল'ব পাৰিব। আৰু ভিডিঅ'টো পোৱাৰ লগে লগে আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱী ৰিলেটিভছলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ তেখেতসকলেও এই সোণালী সুযোগটো গ্ৰহণ কৰিব পাৰিব। আৰু আজি লৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।